হেল্ল' গাইজ, আজি ৰাতিপুৱা সোনকালে উঠি দাঁত ব্ৰাছ কৰি পানী ফিল্টাৰ দিলোঁ গা চা ধুই কিনে, যিহেতুকে আজি শনিবাৰ পূজা কৰিব যাম। আৰু ছাৰৰ আজি মোৰ ওপৰত বহুত খং উঠি আছে, বহুত টাইম ৰখিব লগা হোৱাৰ কাৰণে। আৰু আমি খুৰীৰ পৰা ধূপ চাকি লওঁ, শনিবাৰে পূজা কৰিব আহিলে লৈ লওঁ খুৰীৰ পৰা। আৰু আমাৰ পূজা ঘৰ আছে, আমি প্ৰত্যেক শনিবাৰে আহোঁ। আৰু এতিয়া আমি ঘৰলৈ ৰিটাৰ্ণ যাই আছোঁ। আজি মিনি ভ্লগটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আমি নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।